কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ সকলোকে মই সেৱা জনাই আজিৰ ভিডিঅ'টা আৰম্ভ কৰিছোঁ। আৰু সমস্ত যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় সমস্তক মাৰ্জন নকৰিব আৰু চঞ্চত্ৰ ঠাই দিব বুলি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ মংগলাচৰণ ভাগৱতৰ 2য় স্কন্ধৰ পৰা কৃষ্ণৰ গুণ অলপমান গাম। কৃষ্ণ প্ৰভু ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিছোঁ। কৃষ্ণ হে ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰ মংগল জাগ জগাদিৰ হৰি নামে মহাফল আহেনয় পৰমানন্দ মাধৱ কনিতে সুমৰিয় নৰ নিৰন্তৰ এক চিতে আর কৃষ্ণ কথায় অমৃত প্রিয় সাবধানে করিয় যতন যাবে প্ৰাণ থাকে মনে। কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত এইখিনি কথা কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিজে গুৰুজনাই লিখিছে যে হে জয় জয় কৃষ্ণ কৃপা মই স্মৰণে মংগল হে জয় জয় কৃষ্ণ চবফালে কৃষ্ণ জয় জয়কাৰ স্মৰণে মংগল তেওঁৰ নাম ল'লেই সমস্ত মংগল জাগ যোগাদিৰ হৰিৰ নামে মহাফল যিমান আছে যাগ যজ্ঞ সমস্তৰে মহাফল হৈছে হৰিৰ নাম। এই হৰিৰ নামত শৰণা পৰিলে সেই হেন মাধৱক পৰমানন্দ নিতক সুমৰীয় নৰ নিৰন্তৰ এক আছে যিমান আছে নৰ মানে মানুহ সমাজকে সকলোকে উদ্দেশ্যৰে কৈছে এক মনে একচেণ্টে কৃষ্ণৰ নাম চিন্তা কৰিবলৈ কৈছে। আৰু কি কৈছে কৃষ্ণ কথাই অমৃতক প্ৰিয় সাৱধানে কৃষ্ণ কথা অমৃত প্ৰিয় মানে খাবা কৈছে সাৱধান ভয় ভক্তি কৰি আৰু কৰিও যতন আবে যেবে প্ৰাণ থাকে মানে যিমান দিনক লৈ আমাৰ এই প্ৰাণ থাকে সিমান দিনক লৈ কৃষ্ণৰ নাম গুণ গাৱাৰ কাৰণে যত্ন কৰিব কৈছে আমাক। হে ৰাম ঘৰ কলি যুগে মল মতি মনীশ্বৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। আৰু কি কৈছে আপোনাৰ হবক চবকে যে ঘোৰ কলিযুগ এই ঘোৰ কলিযুগত মলমতী মনীশ্বৰ এই মলমতী মনীশ্বৰ আৰু বেলেগ কোনো উপায়েদি ভগৱানক পোৱাৰ ৰাস্তা নাই। সেই সকলে জানি এই কথাখিনি জানি কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'বলৈ কৈছে। শৰীৰত আছে কলি কীট যত দহ গুচা কপথমে কৰা হৰি হৰি ঘোষ। শৰীৰত আমাৰ যিমান কলি কীট কলি ধৰা দুখ আছে তাৰ কাৰণে আমি হৰি হৰি যিমান কম আমাৰ এই শৰীৰৰ পৰা গোটেই কলি হাত এৰা দিব। হে ৰাম কৃষ্ণৰ চৰণে কৰি অনেক প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। এই আমাৰ জগতগুৰু গুৰুজনা তেওঁ কি কৈছে যে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি তেওঁ কৃষ্ণৰ চৰণত বহুত প্ৰণতি কৰি সেৱা জনাই অচ্যুতৰ কিংকৰ তেওঁ কৃষ্ণৰ চাকৰ বুলি কৈছে তলতীয়া বুলি কৈছে কৈ ভাগৱতৰ 2য় স্কন্ধটো তেওঁ লিখিছে। এইখিনি কথাত তেওঁ ভাগৱতৰ ধৰ্মৰ কথাৰ বিষয়ে কৈছে। এ ৰাম 2য় স্কন্ধৰ কথা শুনিয় উৎসুকে নিৰপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। যে এই 2য় স্কন্ধৰ কথা শুনিও উৎসুকে নিৰপতিৰ প্ৰশ্ন শুনি সুকমণি পাছে পিছে সুকমণি মূৰ্তি মানে পৰীক্ষিত ৰজাৰ প্ৰশ্ন শুনি সুকমণি সুকে ক'লে আৰু এ ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰ বাদ কৰি। সুকমণি পৰীক্ষিত ৰজাক ধন্য কল আৰু সিদ্ধান্ত দি যে তোমাৰ মতি সাধু তুমি ধন্য তুমি সাধু ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ যি পুছিলা জিত কথা সংসাৰতে হাত। ৰুক্মিণী পৰীক্ষা কৈছে সেই ধন্য নৰপতি মতি তোমাৰ মতি উত্তম তুমি যিটো কথা সুধিছা যিটো কথা মোৰ আগত শুনিব বিচাৰিছা সেইটো এই কলিৰ যুগত শ্ৰেষ্ঠ সেই শ্ৰেষ্ঠ ধৰ্মই সংসাৰতে সাৰ তাতকৈ আৰু বেলেগ বস্তু নাই। গতিকে তোমাৰ মতি উত্তম আৰু মখৰ সাধন হিত জগতৰ হিত লভিলা মুকুতি জিত তাহাৰে বাঞ্চিত।
হে নাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিত্যে বলি পৈশ্য পঞ্চ যজ্ঞ কয়াচৰে তাহাৰ কৰ্তব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হয়ে বেথে আয়ু পাত এরা দিন ভলে ধন কুটুম বড় চিন্তা করে নিদ্রা স্ত্রী আলাপনে রাত্রি আয়ু হরে আর মিছা বিষয়ক মাত্র করে অভিলাষ যিহেতু নেদেখে নৰে আপোনাৰ নাম যিসকলৰ শ্ৰোতাত কৃষ্ণৰ কথা নাই তেওঁলোকক হৰি বিমুখ বুলি কৈছে আৰু হৰি বিমুখৰ ব্যৰ্থে আয়ু যায় বুলি কৈছে আমাৰ এই দিনটো গ'ল ব্যৰ্থে যা বুলি কৈছে আৰু কি কৈছে আপোনাৰ দিন হলে ধন কুটুম্বৰ চিন্তা দিনত সমস্ত লোকে ধন কেনেকৈ আহিব কুটুম্ব মানে আত্য কুটুম্ব চিন্তা কৰে আৰু ৰাতি স্ত্ৰী আলাপানে নিদ্ৰা কৰে ৰাতি পত্নীৰ লগত আলোচনা কৰে দিনত কি হ'ল কি নহ'ল গোটেই কথাখিনি কৰি আয়ু সমাপ্ত হ'ল এই সমাপ্ত হোৱাৰ পিছত কৈছে আৰু আপোনাৰ যে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ যিহেতু নেদেখে নৰে আপোনাৰ নাম এই মিছা বিষয়তে আমি অভিলাষ গোটেই সংসাৰখন মিছা বুলি জানি টাকা পইচা ঘৰ দুৱাৰ মাটি বাৰী পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী সমন্বিতে সকলো অসাৰ এই কথাখিনি জানিও আমি তথাপি এই মিছা বিষয়তে ব্যস্ত হৈ আছোঁ আৰু গুৰুজনাই আমাৰ শংকৰ গুৰুজনাই লিখিছে আৰু পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কতহ মিলে সন্তোষ তাহাৰ বিয়োগে কতহকে কান্দে পায়া মহায় সন্তোষ গুৰুজনে কৈছে যে এজন মানুহে যেতিয়া পিতৃ মাতৃ ভাতৃৰ সংযোগে খুব ফূৰ্তিত থাকে যেতিয়া কোনোবা তাৰ পৰা এজন গুচি যায় নহয় তেতিয়া অশান্তি পা বুলি কৈছে তাহাৰ বিয়োগে কতহকে কান্দে পায়া মহাদুখ কিমান দুখত পৰি কান্দে এজন গুচি গ'লে তে আমি সকলোৱে এই ধাৰাধামত আহিছোঁ সকলোৱে এই পৃথিৱীৰ পৰা যাব লাগিব এই কথাখিনি জানি আমি জগতখনেই যে মিছা এই কথাখিনি জানি গুৰুজনাই এই কথাখিনি আমাক চবৰে আগত অৱগত কৰিছে আৰু কি কৈছে আপোনাৰ আর হেন জানি যাৰ ইচ্ছা মক্ষ কহৰ বঠা পৰীক্ষিত তেবে শুনি অক কৃষ্ণ কথা এই কথাখিনি জানি যাৰ ইচ্ছা মক্ষ কহৰ বঠা মক্ষৰ কথা চিন্তা কৰিছে মক্ষ বা তেওঁ কি কৰিব কৈছে যে পৰীক্ষিত তেবে শুনি অক কৃষ্ণ কথা যদি কোনোবাই মুক্তি মক্ষ প্ৰাপ্তিৰ কাৰণে ভাবিছে তেওঁলোকে কৃষ্ণ কথা মন দিবা কৈছে শুনিবা কৈছে আৰু পৰীক্ষিতক তেওঁ কি কৈছে দিবা চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবা মনত পৰীক্ষিতক এই কথাখিনি কৈছে যে দিবা চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ গুণ নাম কীৰ্তনত চিত্ত দিবা কৈছে কৃষ্ণ ৰখে পাদ পদ্ম স্মৰিবা আমাৰ এই পৰীক্ষিত কোৱাৰ মাজেদি আমাৰ সমগ্ৰ মানৱ সমাজৰ এই কথাখিনি কৈছে পৰীক্ষিতে পৰা আমাৰ গোটেই মানৱ সমাজে এই ভাগৱতখন পাহল এই ভাগৱত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ গোটেই সুধৰণি শ্ৰীমদ ভাগৱত এই ভাগৱতৰ ধৰ্মই হৈছে কৃষ্ণৰ নাম গুণ কৃষ্ণৰ নাম গুণ ল'লে সমস্ত ক্ৰিয়া কৰে কৃষ্ণৰ নামতে সমস্ত ধৰ্ম উপজে আৰু ৰাম নাম জিত সততে গাৱে সেইছে হাততে মুকুতি পাৱে দুষ্ট চিত্তে যদি হৰি সুমৰে তথাপিত তাৰ পাতক হৰে অনিচ্ছাতে যেন অগনি পলে বিষ্ণু ধৰ্মতম আগমে বলে আৰু ঘৰ সংসাৰৰ মুখ্য ঔষধি হেন হৰি নাম এৰিবি বুদ্ধি লভিবে মুকুট কন উপায় মিছাতে পণ্ডিতে ফুৰে বলাই নাৰদে কহন্ত মুনিক মাতি আশ্চৰ্য আশ্চৰ্য দেখি অয়াতি
আৰু হৰি হেন নাম আছে বিয়াপি সংসাৰত পৰি মৰু তথাপি। এই হৰিহেন নাম জগত জুৰি বিয়পি আছে, তথাপি আমি এই সংসাৰৰ গৰ্তত পৰি মৰি আছো। এই সমস্ত কথাখিনি কোৱাৰ বাবে বৰাটোটা হ'লে কিবা দগুণ মাৰ্জনা কৰি চৰায়ে আকাশত উৰাৰ কাৰণে দেউকাৰ প্ৰয়োজন। তদ্ৰুপ মই মোৰ জ্ঞানৰ খিনি প্ৰেদে এইখিনি অৱগত কৰিছো। বৰাটোটা হ'লে নিজ গুণে ক্ষমা কৰি চঞ্চত্ব ঠাই দিব লাগে বুলি কৃষ্ণ প্ৰভু ওচৰত আৰু লগতে সমগ্ৰ আপোনাৰ খবৰ চৰণত সেৱা নত কৰি সেৱা জনাই শেষ কৰিছো ইমানতে। কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম।